গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আমি যোৱাকালি পাছৰ পৰা আমি কৰিব যত্ন কৰোঁ। যোৱাকালি 2 নম্বৰটো কৰিছিলোঁ, আজি 3 নম্বৰটো কৰিবলৈ যত্ন কৰোঁ। 3 নম্বৰটোত আছে এটা ভগ্নাংশৰ হৰ লবতকৈ 4 বেছি। যদি লব আৰু হৰৰ সৈতে 1 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান 1/2 হয়। ভগ্নাংশটো উলিওৱা। আমি ভগ্নাংশটো উলিয়াব লাগে। ভগ্নাংশটো কিমান হ'ব আমি উলিয়াব লাগে, অৰ্থাৎ ভগ্নাংশটো কিমান আমি নাজানো। আমি ভগ্নাংশ বুলি কোৱাৰ লগে লগে মনত পেলাব লাগিব ভগ্নাংশটোত থাকিব হৰ আৰু লব। তলত থাকে হৰ, ওপৰত থাকে লব, তাৰমানে এইটো ভগ্নাংশ হ'ব নে ভগ্নাংশ হ'বলৈ। গতিকে আমি লবৰ মান জানিব লাগিব আৰু হৰৰ মান জানিব লাগিব। আমাক ইয়াত দিয়া আছে, এই লাইনটো চোৱা, হৰ লবতকৈ 4 বেছি নে হৰ লবতকৈ 4 বেছি দিয়া আছে। হৰৰ মানটো লবৰ মানতকৈ 4 বেছি, অৰ্থাৎ হৰৰ মানটো আমি জানিবলৈ হ'লে লবৰ মানটো প্ৰথমে জানিব লাগিব। লবৰ মানটো যিমান হ'ব সেই মানটোতকৈ হৰৰ মানটো 4 বেছি বুলি কৈছে। সেয়েহে আমি লবৰ মানটো আমি প্ৰথমতে উলিয়াব লাগিব। আমি লবৰ মানটো কিমান হ'ব নাজানো, সেয়েহে অজ্ঞাত হোৱাৰ কাৰণে লবৰ মানটোক আমি এটা চলক হিচাপে ধৰি ল'ব লাগে। ধৰা হ'ল ভগ্নাংশটোৰ লব সমান x। আমি এটা চলক হিচাপে ধৰি ল'ব লাগে, x চলক হিচাপে ধৰি লৈছোঁ মানে ভগ্নাংশটোৰ হৰ, আমি ভগ্নাংশটো ল'ব পালোঁ x ধৰি লৈছোঁ। ভগ্নাংশটোৰ ল'ব যদি x হয় তেনেহ'লে ভগ্নাংশটোৰ হৰ হ'ব কি লবতকৈ 4 বেছি, তাৰমানে x + 4। এতেকে ভগ্নাংশটো কিমান হ'ব তেনেহ'লে আমাক ভগ্নাংশটো নিৰ্ণয় কৰিব দিছে, গতিকে ভগ্নাংশটো আমি নিৰ্ণয় কৰিব লাগিব। এতেকে ভগ্নাংশটো হ'ব সমান x/x + 4, মানে এইটোৱে হ'ল ভগ্নাংশটো। এতিয়া আমাক দ্বিতীয় বাক্যৰ পৰা আমি চাওঁ, যদি লব আৰু হৰৰ সৈতে 1 যোগ কৰা হয়, তাৰমানে এই লব আৰু হৰৰ সৈতে আমাক 1 যোগ কৰিবলৈ কৈছে, তেন্তে ভগ্নাংশটোৰ মান 1/2 হয়। তেন্তে যিটো যোগফল পাবা সেই যোগফলটো 1/2 সমান হয় বুলি কৈছে। সেইটোৱে হ'ব সমীকৰণটো, হয়নে? প্ৰশ্নমতে এই ভগ্নাংশটো হ'ল x/x + 4, ইয়াৰ লগত 1 যোগ কৰিবলৈ কৈছে আৰু ইয়াৰ লগত 1 এটা যোগ কৰিবলৈ কৈছে। যিটো মান পালোঁ এই মানটো কাৰ সমান হ'ব বুলি কৈছে 1/2 সমান হ'ব বুলি কৈছে। গতিকে 1/2 এইটোৱে হ'ল সমীকৰণটো। তোমালোকক এই সমীকৰণটোহে গঠন কৰিব কৈছে। এতিয়া গঠনটো আমি এনেকৈ কৰিলোঁ, অৰ্থাৎ প্ৰশ্নটো ভালদৰে চাই ল'লে তোমাক কি উলিয়াবলৈ দিছে সেইটো ভালদৰে চাই লোৱাৰ পাছত সমীকৰণটো অনায়াসে গঠন কৰিব পাৰি। এতিয়া গঠন কৰা সমীকৰণটো তোমালোকে সমাধান কৰি দিয়া। সমাধান কেনেকৈ কৰিব লাগে ইতিমধ্যে কোৱা আছে। এতিয়া আমি দেখিছোঁ দুইটা ভগ্নাংশ, গতিকে ভগ্নাংশটোক আমি কেনেকৈ সমাধান কৰিম। x + 1 এইটো আমি যোগ কৰি লওঁতে 4×5 সমান 1/2। বৰ্জগুণন পদ্ধতি ব্যৱহাৰ কৰি দিয়া। বৰ্জগুণন পদ্ধতি কেনেকুৱা? যদি a/b সমান c/d হয় তেন্তে a-ৰে d-ক পূৰণ কৰি বাওঁপক্ষত বহুৱাব লাগে, b-ৰে c-ক পূৰণ কৰি সোঁপক্ষত বহুৱাব লাগে। অৰ্থাৎ a পূৰণ d সমান b পূৰণ c। এইটো কোৱা হয় বৰ্জগুণন পদ্ধতি। বৰ্জগুণন পদ্ধতি, এইটো বৰ্জগুণন পদ্ধতি বুলি কয়। বৰ্জগুণন পদ্ধতি, এইটো বৰ্জগুণন পদ্ধতি বুলি কয়।
মানে এই বুজগুণন পদ্ধতিৰে আমি ইয়াক পূৰণ কৰিব লাগিব x + 1 * 2 দুইৰে ইয়াক পূৰণ কৰিলোঁ হয়নে তাৰপাছত সমান একেৰে ইয়াক পূৰণ হ'ব হয়নে এইটো এনেকৈ x + 5 একৰ লগত পূৰণ কৰিলে একে মানে হয়নে সমান দুইৰে পূৰণ হৈ আছে ভাঙি দিয়া বিতৰণ মিতি প্ৰয়োগ হৈ আছে দুইৰে পূৰণ কৰিলে হ'ব 2x + 2 একক পূৰণ হ'ল 2 × 2 সমান একেৰে গোটেইকেইটা পূৰণ হ'লে একে সমানে হ'ব x + 5 সলনি নহয় এতিয়া চলকযুক্ত পদবিলাক একেলগ কৰা 2x এইটো চলকযুক্ত পদ এইটো চলকযুক্ত পদ দুইটাকে বাম পক্ষলৈ আনা -x সমান এইটো ধ্ৰুৱক পদ এইটো ধ্ৰুৱক পদ সোঁপক্ষলৈ নিয়া আৰু একেলগ কৰা -2 চলক পদ আৰু ধ্ৰুৱক পদক চলক পদ আৰু ধ্ৰুৱক পদ পক্ষান্তৰ কৰি আমি পক্ষান্তৰ কৰিছোঁ হয়নে সমান 2x ৰ পৰা x বিয়োগ হৈ আছে প্লাছ মাইনাছে মাইনাছ হ'ল x থাকিলে ডাঙৰ চিন প্লাছ গতিকে প্লাছ x হ'ল সমান এইফালে থাকি গ'ল প্লাছ মাইনাছে মাইনাছ 5 ৰ পৰা 2 বিয়োগ হৈ আছে থাকিলে 3 ডাঙৰ চিন প্লাছ গতিকে +3 মানে এতেকে x = 3 এইটোৱে হ'ল সমীকৰণটোৰ সমাধান মানে x ৰ মানটো আমি পাই গ'লোঁ মানে এতিয়া আমাক উলিয়াব দিছে কি ভগ্নাংশটো কিমান আমি ভগ্নাংশটো কিমান হ'ব ধৰি লৈছিলোঁ ভগ্নাংশটো হ'ব x / x + 4 x ৰ মানটো আমি পালোঁ গতিকে ইয়াত x ৰ মানটো বহুৱাই দিলে আমি ভগ্নাংশটো পাই যাম এতেকে ভগ্নাংশটো হ'ব সমান x / x + 4 সমান x ৰ মান আছে 3 তলত পালোঁ 3 + 4 সমান যোগ কৰি দিয়া কিমান হ'ব 4 3 7 ওপৰত থাকিলে 3 তাৰমানে 3/4 এইটোৱে হ'ল আমি বিচৰা ভগ্নাংশটো এনেকৈ সমাধান কৰি আমি ভগ্নাংশ নিৰ্ণয় কৰিব লাগে মানে বুজি পালা নহয় নিশ্চয় বুজি পালা বুলি মই ধৰি লৈছোঁ ভালদৰে ভিডিঅ'টো চোৱা আৰু তুমি নিজে প্ৰেক্টিছ কৰিবলৈ যত্ন কৰা তাৰ পাছত তোমালোকে 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এই নম্বৰকেইটা তোমালোকে ঘৰত কৰিব যত্ন কৰা গৃহকৰ্ম তোমালোকক মই দিছোঁ একেধৰণৰ হ'ব এই 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ তোমালোকে নিজে কৰিব যত্ন কৰা আৰু একেদৰে এই ধৰণে কৰি তোমালোকে মোবাইলেৰে ফটো তুলি হোৱাটছএপত পঠিয়াই দিয়া অ'কে থেংক ইউ